শামুক ভঙা এটা মানে লুপ্তপ্ৰায় প্ৰজাতি। প্ৰত্যেক বছৰে আমাৰ ইয়াতে আহে, মানে আমাৰ বন্ধু হীৰেণ দুৱৰা আৰু এই ভাইটি, সিহঁতে এইবাৰো এই ধুমুহাত, যোৱা ৰাতি ধুমুহাত সিহঁতৰ এইটো অৱস্থা প্ৰায় 100 মান মৰিলে বুলি কৈছে। সিহঁতে 50টা ৰেস্কিউ কৰিলে, জুই জ্বলাই এতিয়া কিবাকিবি খুৱাইছে সিহঁতক, আৰু ফৰেষ্টৰ মানুহলৈ খবৰ দিছে যাতে সিহঁতক অলপ ট্ৰিটমেণ্ট কৰি প্ৰতিপালন কৰি এইকেইটা অৱস্থাটো খুব এতিয়া ৰ'দত দিছে, কিন্তু খুব সংকটজনক সিহঁতৰ অৱস্থাটো। গতিকে বিভাগীয় মানে কৰ্তৃপক্ষই এইখিনি পক্ষী অভয়াৰণ্যত মেলাৰ বাবে মানে ট্ৰিটমেণ্ট কৰি দেই, এনে মেলিলেতো মৰি যাব, সিহঁতৰ খুব সৰু হৈ আছে। এইটো শামুক ভঙা বুলি কয়, এইটো এটা লুপ্তপ্ৰায় প্ৰজাতি। কথা হৈছে কি, জুবিনৰ আদৰ্শৰে হ'লে আৰু কোনোবা যদি ব্যক্তিয়ে, জন্তুপ্ৰেমী পক্ষীপ্ৰেমীয়ে যদি তেওঁলোকে যদি এডপ্ট কৰিব বিচাৰে, অলপ চিকিৎসা কৰি মেলি ঘৰতে এডপ্ট কৰিব বিচাৰে, আমাৰ এতিয়া বন্ধু হীৰেণ আৰু ভাইটিয়ে লাগি আছে, সিহঁতক কিবাকিবি ৰেস্কিউ কৰিছে, খোৱা বোৱা কৰাইছে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমাৰ খবৰ দিলে ৰেঞ্জাৰ মবিতলৈ আমি ফোন কৰিলোঁ আৰু লগালগ তেওঁ এটা পাৰ্টি পঠিয়ালে ন। গতিকে তেওঁলোকক আমি যিহেতু এইটো আইন আছে, এই আইনৰ মতে কোনোবাই যদি কেনেবাকৈ এই চৰাই কৰে তেনেহ'লে তেওঁতো জেল যাব লাগিব। গতিকে তাৰ বিপৰীতে আমি সেইখিনি নোহোৱাকৈ আমি কেনেকৈ আচলতে নিয়ম নীতিৰ মাজেৰে বিভাগীয় কৰ্তৃপক্ষক আমি গতাই দিব বিচাৰোঁ, সেইকাৰণেই আমি তৎপৰভাৱে আমি কামখিনি কৰিছোঁ। বহুত বঢ়িয়া হৈছে, খুব বঢ়িয়া হৈছে। আৰু এয়াই চাওক, ভাল মানুহ পৃথিৱীত আছে, এওঁলোক ভাল মানুহ বুলিয়ে ক'ব লাগিব দেই। জন্তুপ্ৰেমী পক্ষীপ্ৰেমী বুলি মই নকওঁ, এওঁলোক ভাল মানুহ। মানে অজান পক্ষীৰো তেওঁলোকে যে এনেকুৱা কেয়াৰ লৈছে, আৰু বিশেষকৈ বন্ধু হীৰেণে যোৱাবাৰো মোক দেখাইছিলে যে, আৰু সি যোৱাবাৰ বহুতখিনি পক্ষী সি বচালে, আৰু সি কোৱা মতে এইখিনি গুইজানত গোটেইখিনি মানে ৰেস্কিউ কৰি তালৈ পঠাই দিলে, তাতে পক্ষী অভয়াৰণ্য আছে বুলি কৈছে। গতিকে এতিয়া বিভাগীয় কৰ্তৃপক্ষ আহি আছে, কিমান সময় আহে পাই নাজানো, কিন্তু মোটামুটি খুব সংকটজনক অৱস্থাত আছে। মই ভাল দেখা নাই সিহঁতৰ চেহেৰাটো, চ' চিকিৎসাৰ প্ৰয়োজন আছে। কিন্তু এওঁলোকে এই অকল গ্লুকন ডি বা ORS কিবাকিবি খুৱাই সিহঁতক অকণমান ৰাখিছে। ৰাতিপুৱা এইবিলাক জুই সেক দিলে, সিহঁতি তিতি গৈছিলে সম্পূৰ্ণ। তো এইখিনি আপোনালোকক দেখালোঁ, ভগৱানে কৰক সিহঁতে গোটেইকেইটা বাচি থাকক।